হাই গাইজ বিন্দাছ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এইখনেই হৈছে পিংলেণ্ড যিখন পিংলেণ্ড মানে ভাইৰেল হৈ আছে আমাৰ গাজবাৰীৰ পিংলেণ্ডখন এইখনেই হৈছে পিংলেণ্ড আৰু আজি মই গৈ আছোঁ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ কিছুমান সৰু সুৰা দৃশ্য দেখুৱাম আপোনালোকক আৰু দৃশ্য দেখুৱাৰ আগত সৰাইঘাট ব্ৰিজখন অলপ আপোনালোকক দেখুৱাই দিছোঁ। হাই গাইজ বৰ্তমান সৰাইঘাট ব্ৰিজ পাইছোঁ। এই ব্ৰিজ চাই থকা আপোনালোকক দেখাইছোঁ ব্ৰিজ। হাই গাইজ ৰাতিপুৱাৰ সময়খিনিত মানে অহাৰ মজাই বেলেগ, গাড়ীৰ ভিৰ চিৰ একো নাই আৰু অলপ দেৰিকৈ আহিলে আৰু ভিৰ পূৰা ভৰ্তি হৈ যায় আৰু আপোনালোকক দেখাই থাকিম, চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব। আহি পাই গ'লো এই জালুকবাৰী। এতিয়া যাম চানমাৰী যাম। বিষয় থাকিম চাই থাকিব। গুৱাহাটীখন আজি গোটাই দেখুৱাম মানে অলপ হ'লেও দেখুৱাম। চাই থাকিবা ভিডিঅ'কেইটা স্কিপ নকৰাকৈ। এটা মানব লগা কথা কিন্তু দে গাইজ, জালুকবাৰী আন জেগাত জাম নাই। কাৰণটো হৈছে ৰাতিপুৱা আহিছোঁ, এই গাইজ ব্ৰিজ বনাই আছে, এয়া ব্ৰিজৰ কাৰণে এইবোৰ দি থৈ দিছে। এয়া ব্ৰিজ হ'ব জালুকবাৰীত, মজা লাগিব আৰু আহি গুৱাহাটী আহিব। আৰু যিবিলাকে গুৱাহাটী আহি পোৱা নাই, গুৱাহাটীখন আচলতে বহুত ভাল লাগে আহি, আৰু এয়া ব্ৰিজ হ'লেতো আৰু ভাল লাগিব, সকলোৱে জানে আৰু দেখাম। আৰু এয়া কামাখ্যা মন্দিৰৰ গেটটো এইটোৱে, এইফালেদি যাব লাগে, চাই থাকক। হে গাইজ এই ব্ৰহ্মপুত্ৰ চাই লওক, কুঁৱলীৰে ভৰ হৈ আছে আৰু এয়া মই পাব হৈছোঁ আৰু অলপমান বাকী আছে। হাই গাইজ ফাইনেলি আহি পালোঁ। মই যি কামত আহিছিলোঁ, এটা এক্সাম আছে, এক্সামৰ কাৰণে আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু প্ৰথম আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ' বেছি দীঘল নকৰোঁ, ইমানতে জয় আই অসম।